এপ্ৰিল মাহৰ আজি 1 তাৰিখ। আৰে ই কয় কি চিঙিল নেকি সঁচাৰে ই কয় কি আজি 7 তাৰিখ প্লেট মাৰিম মাথা এপ্ৰিল মাহৰ মিঠা আবেলি নহয় ৰাতিপুৱা দোষ ৰাতিপুৱা আৰু পেহীকো লগ পালোঁ মৰ্ণিং ৱাকত এতিয়া গৈ আছোঁ আৰু মোৰ চুলিবিলাক কেনেকুৱা লাগিছে মানে সেইদিনাখন দাহাত ঢালাই দিলে নহয় দীপাংকৰে হয় কি দুৰ্ভাগ্য ডিউটি যেতিয়া ষ্টাৰ্ট হ'ল মানে ভিডিঅ' দিম কৰি ভাবতে গ'ল ভিডিঅ' দিব নাপালোঁ তাৰ কাৰণে এই প্ৰস্তুতি চাই থাকক আপোনালোকে বন্ধুসকল আজি ব্লগটো দেখুৱাব গৈছোঁ মোৰ ব্যস্ততাপূৰ্ণ জীৱনৰ কিছু অংশ চাই থাকক ডেইলি লাইফ আৰু তাৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ কিন্তু দিব খুজিছিলোঁ দিব নোৱাৰিলোঁ আজিৰ পৰা ষ্টাৰ্ট আজি মই তাৰমানে দেখুৱামেই মোৰ ডেইলি লাইফটো কেনেকুৱা হয় আৰু আমি তিনিআলিটো পালোঁ আমাৰ আৰু পেহীকো বিদালো পেহী যাং দে পেহীৰ ঘৰ ইপিনে এইপিনে ঘৰ চব পাতবিলাক সৰি গ'ল এতিয়া কুমলীয়া পাত ওলাইছে গাছবিলাকত হা ধুনীয়া আহিলোঁ খাওয়া দাওয়া কৰিলোঁ আৰু বাবু যাব এডমিশ্যন ল'বৰ কাৰণে কাপোৰ উলিয়াব লাগছে এইবিলাক ফৰ্মবিলাক আৰু ফটো তাক পঠাই দিবলৈ নহ'লে ময়ে গ'লোঁ হয় মোৰ ডিউটি আজিৰ পৰা ষ্টাৰ্ট পূৰা ফুল ডিউটি ষ্টাৰ্ট গতিকে বাবু অকলে যাওক পিলপিলি এখন কৈ থৈছোঁ বিনোদৰ তাৰ পৰা সেই কামখিনি কৰক আৰু মই যাব লাগিব এতিয়া আৰু এয়া যাব ৰেডি হ'লোঁ মাতো বাই বাই এতিয়া পূৰা 8টা বাজিল আৰু মই ৰাস্তাৰ আধা দূৰ আহি পালোঁ এয়া দুৱাপাৰা পাৰ্কৰ ওচৰত অলপ ৰখিলোঁ এতিয়া আৰু বাকী আধাখিনি গৈ আছোঁ আহি পালোঁ গোৱালপাৰা আৰু বাইক ফুল ষ্টেণ্ড দিলোঁ এতিয়া গাড়ীখনত আহি পালোঁ ডিউটি আৰু এই গাড়ী খুলিলোঁ হয় এনেকৈ আৰম্ভ হয় মোৰ জীৱন যাত্ৰা আৰু এতিয়া ডিউটিত যাম ডিউটিৰ পিছত বাকী ভিডিঅ' নবনাওঁ বাবুকো ফোন কৰিব লাগিল বাবু এডমিশ্যনৰ কাৰণে গৈছে এটা ফোন কৰি ল'ম এতিয়া অফিচ মুখে ৰাওনা হৈ আছোঁ এতিয়া ভিডিঅ' নবনাওঁ বাকী অফিচ ছুটি হোৱাৰ পিছত ভিডিঅ' বনাম চাই থাকিব চাই থাকা আৰু মিঠা আমেজ লৈ মিঠা নহ'লেও মিঠা আমেজটো নিজে লওক আৰু অঁ পাহৰিছিলোঁ এতিয়া আহি পালোঁ ডিউটিৰ পৰা আহি আৰু দোকান এইমাত্ৰ খুলিলোঁ সিমান্ত মানে প্ৰশ্ন কৰি আছে কি কাহানী খতম লাষ্ট ফাইট জিন্দগী জুবিন আহি গ'লোঁ দোকানত এয়া খিচিক মাৰি আছোঁ এয়ে মোৰ জীৱন সংগ্ৰাম পূৰা ব্যস্ত এনেকৈ পাৰ হয় সন্ধিয়াটো আমাৰ এনেকৈ হাঁহি মহাপতেৰে ঠিক আছে তোমাৰ সন্ধিয়াটো শুভ হওক 100 বছৰ জীয়াই থাকা এতিয়া 7:18 হ'ল আৰু লগতে আমাৰ ডিকে ছাৰ আহিবাল আৰু কণী ঘুগুনি খাই আছে আৰু এইখন চাওক না টেবুলখনতো জুবিন আৰু মোৰ ইয়াৰ হাততো জুবিন জিন্দগী হা আৰু মোৰ দোকানখনৰ নামো জিন্দগী ফাষ্ট ফুড আৰু আজি ডিকে গৈছিল মানে ক'ত হাঁহিম না ক'ত তাতে গৈ পেলাই কি হ'ল চেৰেট হৈ গ'ল মানে পানী ব্লগ বনাইছে কিন্তু ব্লগটো ইমান খাচ নহয় কি কম হাই টায়াৰ্ড বিৰাট টায়াৰ্ড এই আৰু মইতো ব্যস্তই মইতো গমেই পালে মই আজিৰ পুৰা একদম পাকা ডিউটি হৈ আছে কিন্তু এটা কথা ইণ্টাৰেষ্টিং কথা ডাউৰদেৰিকে মানে হাঁহিম গ'লো হাঁহিম যাম বুলি গ'লো তাইতো হুহুৱাত গাড়ীখন ঘূৰাই দিয়ে চাওক না চলাটা উল্টাকে পিন্ধো इस तरह सिकी का असर सूर जाऊंगा इस तरह सिकी का असर सूर जाऊंगा तेरे सेहरे पे अपनी नजर सूर जाऊंगा कहानी खतम लास्ट फाइट চাওক 8:29 মানে 8:30 বাজে আৰু মিনালে বন্ধ কৰিল আৰু লগতে মই ইতিমধ্যে তালা লগালোঁ এটা চাবি মাৰিব আছে আৰু এইটো মাৰিলে ঘৰত যাম এইটা হৈছে ঘড়ীৰ টাইম আৰু দুটা এইখান হৈছে মছাৰী আৰু দুটামান মহ পিন কৰি আছে এই বিছনাত সোমালোঁ এই ৰেষ্ট গতিকে মোৰ ডেইলি লাইফ এইখিনিয়ে সেই বন্ধুসকল এইকেইদিন এনেকুৱা ব্যস্ততা ইমান ব্যস্ততাৰ মাজত পাৰ হৈ গৈছে মানে আচৰিত লাগে আৰু ব্লগ এনেকৈ বনাব পৰা নাই আৰু মাজতে মানে কি কৰিলোঁ গান এটাহে গালোঁ মই সেনেকৈ ব্লগ বনাব পৰা নাই কিন্তু চেষ্টা কৰি আছোঁ ব্লগ এটা ভাল ব্লগৰ কাৰণে এই বন্ধুসকল কি খবৰ আপোনালোকৰ মোৰ খবৰ ইমান ভাল নহয় পুৰা একদম পাকা ডিউটি চলি আছে এইকেইদিন মানে ব্লগটো বাদ দিওঁ আইনা চাবই সময় পোৱা নাই যি নহওক আজি
এটা গান গাব বিচাৰিছো কিশোৰ কুমাৰৰ আৰু জুবিন গাৰ্গ ষ্টাইলত, পল পল দিল কে পাছ। শুনি যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। पल पल दिल के पास तुम रहती हो, जीवन मीठी प्यास ये कहती हो, पल पल दिल के पास तुम रहती हो, हर शाम आंखों पर तेरा आंचल लहराए, हर बात यादों की बारात ले आए, मैं सांस लेता हूँ तेरी खुशबू आती है, एक महका महका सा पैगाम लाती है, मेरे दिल की धड़कन भी तेरी गीत गाती है, पल पल दिल के पास तुम रहती हो, कल तुझको देखा था मैंने अपने आंगन में, जैसे कह रही थी तुम मुझे बांध लो बंधन में, ये कैसा रिश्ता है, ये कैसे सपने हैं, बेगाने होकर भी क्यों लगते अपने हैं, मैं सोच में रहता हूँ डर डर के कहता हूँ, पल पल दिल के पास तुम रहती हो, जीवन मीठी प्यास ये कहती हो, तुम सोचोगी क्यों इतना मैं तुमसे प्यार करूं, तुम समझोगी दीवाना मैं भी इकरार करूं, दीवानों की ये बातें दीवाने जानते हैं, जलने में क्या मजा है परवाने जानते हैं, तुम यूं ही जलाते रहना आकर ख्वाबों में, पल पल दिल के पास तुम रहती हो। কেনেকুৱা লাগিছে কমেন্ট কৰিব বন্ধুসকল। আইয়াও এই বন্ধুসকল কি খবৰ আপোনালোকৰ? আৰু মই মানে এনেকুৱা ব্যস্ততাৰ মাজত আজি ব্লগে দিব পৰা নাই, মানে মনটো বহুত বেয়া লাগি আছে। ব্লগ বনামকৈ ভাবি থাকোঁতে মানে ডিউটি দোকান মানে অৱস্থা কাহিল হৈ গৈছে। তাৰ মাজতো ক'তো যোৱাৰ এনেকৈ প্লানিং হোৱা নাই, বৰষুণৰ বতৰ মানে বহুত বৰষুণ পৰি আছে। तुम सोचोगी क्यों इतना मैं तुमसे प्यार करूं, तुम समझोगी दीवाना मैं भी গোটেই দিনটো পানী আৰু এই সন্ধিয়া সময় ইমান গৰম, আমি ঘামি অৱস্থা শেষ হৈ গৈছে। এখন কি কৰিম? दीवानों की ये बातें दीवाने जानते हैं, जलने में क्या मजा है परवाने जानते हैं, तुम यूं ही जलाते रहना आकर ख्वाबों में, पल पल दिल के पास तुम रहती हो, जीवन मीठी प्यास ये कहती हो, पल पल दिल के पास
रहती हो, हर शाम आंखों पर तेरा आंचल लहराए, हर बात यादों की बारात ले आए, मैं सांस लेता हूँ तेरी खुशबू आती है, एक महका महका सा पैगाम। মানে এইকেইদিন মনটো বহুত বেয়া লাগি আছে আৰু ব্লগ ট্লগ দিব পৰা নাই। ইফালে বৰষুণ, ইফালে ডিউটি, একদম পাক্কা ডিউটি। 5টা বজাত আহি পাইছোঁ, দোকান খুলিছোঁ আৰু ডিউটিটো যাব লাগে। ইফালে বিয়াত চানা বুট বাদাম মিক্সাৰ কি ধুনীয়াকৈ বনাই দিলোঁ বিৰাজ নাথক। হাঁহি দেখ আৰু হাঁহিছা। ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি, ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে, চিৰদিন কাষতে ইমান মৰম, দূৰণিৰ পৰাই লাগি চাওঁ তোমাক আজি, জানো চা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি, অনুভৱ মোৰ আঁকি তোমাকে পোৱাৰ, চিৰদিন কাষতে ইমান মৰম। এই মোৰ জীৱনৰ কাহিনী, এনেকৈয়ে পাৰ হৈ যায় দিনবোৰ। আৰু চেষ্টা কৰিছোঁ এনেকৈ আগবাঢ়িব, আপোনালোকে ছাপোৰ্ট কৰিব।